Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিওটো ডিসকাস কৰিবলৈ গৈছো এছাম হিষ্ট্ৰীৰ আমাৰ যে আহোম ৰাজত্ব আছে তাৰ সুকাফাৰ বিষয়ে কিছু তথ্য ডিসকাস কৰিবলৈ গৈছো যিকিটা মানে খুব ইম্পৰ্টেন্ট হয় যিকোনো অসমৰ যিকোনো কম্পিটিটিভ এক্সামতে সুকাফাৰ ওপৰত কোৱেশ্চন থাকে গতিকে এই তথ্যখিনি জনাটো খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা যিকোনো ধৰণৰ কোৱেশ্চন আহে গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাব আপোনালোকে ভিডিওটো চাই উঠি ইয়াৰ পৰা নোটছখিনি আপোনালোকে লিখি ৰাখিব যাতে আগন্তুক যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰস্তুত হ'ব পাৰে বা পৰীক্ষাৰ আগত চাই যাব পাৰে গতিকে প্ৰথমতে আমি আহোম সাম্ৰাজ্যৰ প্ৰথমজন মানে প্ৰতিষ্ঠাতা ৰজা সুকাফাৰ বিষয়ে আমি ডিসকাস কৰিবলৈ গৈছো সো সুকাফা কি হৈছিল যে 1215 চনত দক্ষিণ চীনৰ মাউলুং ৰাজ্যৰ পৰা আহিছিল মাউলুং ৰাজ্য মনত ৰাখিব কোৰ পৰা আহিছিল বুলি সুধিব পাৰে সো সুকাফা আহিছিল মাউলুং ৰাজ্যৰ পৰা মাউলুং ৰাজ্যৰ তেওঁ কি আছিল এজন ৰাজকুমাৰ আছিল আৰু সুকাফা আছিল দক্ষিণ পূব এছিয়াৰ টাই বংশৰ আছিল তেওঁৰ যি ফ্যামিলি হয় সেই ফ্যামিলি টাই বংশৰ আছিল আৰু ঘৰত কিছু মনোমালিন্য হোৱাৰ বাবে তেখেতে কি কৰিছিল মাউলুং চহৰৰ পৰা ওলাই আহিছিল এখন নতুন ঠাই মানে তেখেতে নতুন ঠাই এখনলৈকে ওলাই আহিছিল আৰু মাউলুং ৰাজ্যৰ তেখেত ৰাজকুমাৰ আছিল 1215 চনত তেখেত ওলাই আহিছিল আৰু অসম পাওঁতে অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকা পাওঁতে তেখেতৰ 13 বছৰ সময় লাগিছিল গতিকে এটো মনত ৰাখিব কোন চনত সুকাফা মাউলুং চহৰৰ পৰা বা মাউলুং ৰাজ্যৰ পৰা ওলাই আহিছিল 1215 চনত নেক্সট হৈছে আহোম বুৰঞ্জী মতে তেখেতে লগত কি আনিছিল সুধিব পাৰে লগত আনিছিল 8জন উচ্চপদস্থ বিষয়া আনিছিল 9000 ব্যক্তি আনিছিল পুৰুষ মহিলা মিলাই 9000 ব্যক্তি আনিছিল দুটা হাতী আনিছিল 300টা ঘোঁৰা আনিছিল আৰু লগত তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ অস্ত্ৰ লৈ আহিছিল তৰৱাল আনিছিল ধনুকাৰ আনিছিল আৰু তেখেতৰ স্পেশাল যি মানে হেংডাং হয় সেই হেংডাং 10খন আনিছিল খুব ইম্পৰ্টেন্ট হয় মনত ৰাখিব যেতিয়া হুকং ভেলি হৈ পাটকাই পৰ্বতলৈ তেখেত আহি আছিল পাটকাই পৰ্বত হৈ আহিছিল তেতিয়া তেখেত কি কৰিছিল নগাসকলে ইয়াৰ পিছৰখিনি মিজ হৈ গৈছে নগাসকলে তেখেতক কি কৰিছিল বাধা দিছিল পাটকাই পৰ্বতৰ যি দাঁতিকাষৰীয়া অঞ্চল আছে তাৰ যিবিলাক নগা আছে সেই নগাবিলাকে মানে কি কৰিছিল সুকাফাক মানে বাধা দিছিল আৰু সুকাফাই বহুত যুদ্ধ কৰিব লগা হৈছিল কিন্তু সুকাফা তাত জয়ী হৈছিল নগাসকলক পৰাস্ত কৰিছিল তাৰ পাছত তেখেতে অসমলৈ আহিছিল পাটকাই পৰ্বত হৈ তাৰ পাছত চাওক দাইখাম আৰু পাটকাইৰ মাজত তেওঁ এটা অঞ্চলক খামজাং নাম দিছিল এটো মনত ৰাখিব খামজাং নাম দিছিল আৰু তেওঁ এজন অনুগামী তেখেতৰ লগত অহা এজন অনুগামীক কি কৰিছিল তাৰ গভৰ্ণৰ হিচাপে বনাই দিছিল তাক মানে সেই অঞ্চলটো চোৱাচিতা কৰিবৰ কাৰণে তেখেতক গভৰ্ণৰ বনাই দিছিল তো চাওক 1215 মানে সুকাফা মাউলুং চহৰৰ পৰা ওলাই আহিছিল কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকা পাওঁতে তেখেতৰ 13 বছৰ সময় লাগিছিল 13 বছৰ সময় পাছত তেখেত আহি উপস্থিত হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু পৰৱৰ্তী সময়ত তেখেত কি কৰিছিল দিচাঙৰ পাৰত যি নামৰূপ আছে নামৰূপত উপস্থিত হৈছিল আৰু টিপামত উপস্থিত হৈছিল আৰু টিপামতেই তেখেতে প্ৰথম হেডকোৱাৰ্টাৰটো স্থাপন কৰিছিল এইটো এটা কুৱেশ্চন আহিব পাৰে যে প্ৰথম হেডকোৱাৰ্টাৰ ক'ত আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম হেডকোৱাৰ্টাৰ আছিল টিপামত তাৰ পাছত তেখেত কি কৰিছিল 1228 ত ব্ৰহ্মপুত্ৰ উপত্যকা পাইছিল এটো কৈছোই অলৰেডি আৰু কি কৰিছিল তেখেতে ব্ৰহ্মপুত্ৰ উপত্যকা যেতিয়া পাইছিল তাৰ পাছত ৰাজধানী বনাবৰ কাৰণে বিভিন্ন ঠাই বিচাৰি আছিল দিহিং টিপাম হোলগুৰি অভয়পুৰ হাবুং লিগিৰা গাঁও হিমলুগুৰি ইত্যাদি ঠাইবিলাক তেখেতে মানে নিৰ্বাচন কৰিছিল কিন্তু সেই ঠাইবিলাকত হোৱা বানপানীৰ কাৰণে বা তাত খেতি বাতি কৰাৰ অসুবিধাৰ কাৰণে তেখেতে তাত ৰাজধানী পাতিব পৰা নাছিল আৰু লাষ্টত কি কৰিছিল তেখেত তেতিয়াৰ অবিভক্ত শিৱসাগৰ এতিয়াৰ চৰাইদেউ যিখন আছে তাত কি কৰিছিল তেখেতে 1253ত প্ৰথম ৰাজধানী পাতিছিল এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰথম ৰাজধানী আহোমৰ প্ৰথম ৰাজধানী কোনখন হয় আহোমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ আৰু কোন চনত স্থাপন কৰিছিল চৰাইদেউত ৰাজধানী 1253 চনত যেতিয়া সুকাফা অসমলৈ আহি পাইছিল বা অসমত উপস্থিত হৈছিল সেই সময়ত তেখেতৰ সমসাময়িকভাৱে তাৰ ওচৰৰ পাছৰ যিবিলাক জনগোষ্ঠী আছিল মৰাণসকলৰ ৰজা আছিল বডৌচা আৰু বৰাহীসকলৰ ৰজা আছিল ঠাকুমঠা সো তেওঁলোকে কি কৰিছিল সুকাফাক কিন্তু তেওঁলোকে এজন মানে আদৰ্শ ৰজা হিচাপে মানি লৈছিল সকলোৱে তেওঁক মানি লৈছিল আৰু যোগ্য প্ৰতাপী বা এজন আদৰ্শবান শাসক হিচাপে তেখেতসকলে মানি লৈছিল সো এইটো এটা খুব ইম্পৰ্টেন্ট হয় যে সুকাফা যেতিয়া অসমলৈ আহিছিল তেতিয়া মৰাণ ৰজা কোন আছিল আৰু বৰাহী ৰজা কোন আছিল বুলি কোৱেশ্চন আহিব পাৰে সো এখিনি মনত ৰাখিব লিখি ৰাখিব যেতিয়া সুকাফা অসমলৈ আহিছিল সেই সময়ত মৰাণ ৰজা আছিল বডৌচা আৰু বৰাহী ৰজা আছিল ঠাকুমঠা সুকাফাই তেওঁৰ নিজৰ ৰাজ্যখনক কি কৰিছিল
মুংডুন চুংখাম বুলি নাম দিছিলে আৰু তাৰ অৰ্থটো হৈছে সোণৰ বাগিচা। চুকাফাই যেতিয়া নিজৰ এখন ৰাজ্য মানে স্থাপন কৰিলে, নিজৰ এখন সাম্ৰাজ্য স্থাপন কৰিলে, তেতিয়া সেই নিজৰ ৰাজ্যখনকে তেখেতে কি কৰিছিলে, সোণৰ বাগিচা অৰ্থাৎ মুংডুন চুংখাম বুলি অভিহিত কৰিছিলে। পৰৱৰ্তী সময়ত চুকাফাই কি কৰিছিলে, দুটা মানে শাসকীয় পদ গঠন কৰিছিলে বা বনাইছিলে। এটা হৈছে বৰগোহাঁই আৰু এটা হৈছে বুঢ়াগোহাঁই। চ' বৰগোহাঁইৰ কাম কি আছিলে, বৰগোহাঁই কি কৰিছিলে, দিখৌ নদীৰ দক্ষিণৰ পৰা কলিয়াবৰলৈকে কি কৰিছিলে, বৰগোহাঁয়ে শাসন কৰিছিলে। চ' শাসনত সহায় হোৱাকৈ চুকাফাই কি কৰিছিলে, দুটা পদ বনাইছিলে আৰু তাৰে দিখৌ নদীৰ দক্ষিণৰ পৰা কলিয়াবৰলৈকে বৰগোহাঁয়ে শাসন কৰিছিল। আকৌ দিখৌ নদীৰ উত্তৰ পাৰৰ পৰা শদিয়ালৈ কি কৰিছিলে, বুঢ়াগোহাঁয়ে শাসন কৰিছিল। চ' তেখেতে এই দুটা মন্ত্ৰী পদ বুলি ক'ব পাৰি, মন্ত্ৰী পদ দুটা গঠন কৰিছিলে বা শাসকীয় পদ দুটা গঠন কৰিছিলে আৰু দুয়োটাৰে মানে শাসন কৰা সেই অঞ্চল দুটা ভিন্ন আছিল। চ' মনত ৰাখিব, বৰগোহাঁয়ে কোনখিনি শাসন কৰিছিলে আৰু বুঢ়াগোহাঁয়ে কোনখিনি শাসন কৰিছিলে, এইখিনি মনত ৰাখিব। চ' লাষ্টত আপোনালোকৰ কাৰণে এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো হৈছে প্ৰথম বৰগোহাঁই কোন আছিলে আৰু প্ৰথম বুঢ়াগোহাঁই কোন আছিলে। আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। চ' ভিডিঅ'টো কেনে পালে জনাব। পৰৱৰ্তী সময়ত মই ইয়াৰ পিছৰ যিকেইজন ৰজা আছে তাৰ বিষয়ে ভিডিঅ' আগবঢ়াম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰৰ বেল আইকনটো অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। চ' পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।